হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো দুটা ৰুম আছাম টাইপৰ হয়। এই ৰুম দুটা তলৰ পৰা ওপৰলৈ কিমান খৰচা গৈছে অল ডিটেইলছ আজি এই ভিডিঅ'টোত গম পাব। আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এই ভিডিঅ'টো ফুল ভিডিঅ' চাব বিচাৰিলে ভিডিঅ' দিয়া আছে, আপোনালোকে যাই চাব পাৰিব। এইটো ৰুমৰ ডিটেইলছ অল ডিটেইলছ আপোনালোকে আজি গম পাব কিমান খৰচা হৈছে। আপোনালোকে ভিডিঅ'টো চাই যাব। এইটো ৰুম হৈছে আপোনাৰ 15 পৰা 21 হয় আৰু এইটো হৈছে 15 হয় আৰু এইখন 15 পৰা 6 বাৰান্দা হয়। আপোনাৰ তাৰপিছত পোষ্টাৰ আছে বিমত, তাৰপিছত লাগিব 10 ৰড লাগিব আপোনাৰ 12 পিচ, দুটা ৰুমৰ মিলে 12 পিচ বিমত ৰড লাগিব। তাৰপিছত পিণ্টত ইটা লাগিব 1200, বালি লাগিব 2 চিয়াপ, চিমেণ্ট লাগিব 15 বেগ, 3/4 শিল লাগিব 1 চিয়াম আৰু কইল লাগিব 20 কেজি। এইখিনি হৈছে আপোনাৰ পিনলৈ এইখিনি খৰচা হ'ব। পিনৰ ওপৰৰ পৰা আপোনালোকক লাগিব, তাৰপিছত ফ্ৰেম লাগিব এই বাৰান্দাৰ পিনে লাগিব, এইখিনিত এইখন দৰ্জা, এইখিনিত দৰ্জা, এইখিনিত এইখন মাজৰ দৰ্জা আৰু এই ফ্ৰণ্টত লাগিব এইখন 3 পাল্লা খিৰিকী, এইখন লাগিব এইটো ৰুমৰ ছাইডত লাগিব 3 পাল্লা খিৰিকী, এইফালে লাগিব 4 পাল্লা খিৰিকী আৰু ফ্ৰণ্টত লাগিব 4 পাল্লা খিৰিকী। এইটো হ'ব চেৰি। এইখিনি যাব কাঠত আপোনালোকৰ খৰচা যাব ফ্ৰেমত 30,000 টকা আৰু বেক চাইডে আপোনালোকৰ যদি ঘৰ টানে সেই দুখন দৰ্জা ৰাখিব পাৰিব দুটা ৰুমৰ। এইখিনি হোৱাৰ পিছত আপোনালোকৰ ইটা লাগিব, পিনৰ ওপৰৰ পৰা গলবানলৈকে ইটা লাগিব 3,000, ৰড লাগিব 8 লাগিব 35 পিচ, বালি লাগিব 4 চিয়াম। এনেকৈ এইখিনি হ'লে আপোনালোকৰ দুটা ৰুম গলবানলৈ ক্লিয়াৰ হৈ যায়। এইখিনিয়ে কৈছোঁ। আপোনালোকে যদি দুটা ৰুম ভালকৈ বনাব বিচাৰে এইখিনি খৰচত আপোনালোকৰ হৈ যাব। মোটামুটি ঘৰটোৰ এতিয়ালৈকে 2 লাখ টকা গৈছে। পিনৰ পৰা গলবানলৈকে এইখিনি খৰচা 2 লাখ টকা পৰিব।